এই আপোনালোকে দেখিছে বৰ্তমান আমি এয়াৰফিল্ডত আছোঁ। বৰ্তমান আমাৰ এইখন ফ্লাইট আপোনালোকে দেখিছে আমাৰ স্পাইজেট ফ্লাইট হয়। বৰ্তমান আমি এইখনতে যাম। তো হেল্ল' গাইজ, নমস্কাৰ। পুনৰ এটা আপোনালোকৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে আমি বৰ্তমান বেংগলোৰ এয়াৰপৰ্টৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈ গৈ আছোঁ। তো ইয়াত দেখিবলৈ পাইছে আপোনালোকে বৰ্তমান আমি গাড়ীত এয়াৰপৰ্টলৈ বুলি ওলাই আহিছোঁ। এয়া ৰাস্তাত আহি আছোঁ। অলপ আগতে আমি এয়াৰপৰ্ট পামগৈ আৰু তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাওক। তো আপোনালোকে দেখিবলৈ পাইছে এয়া বৰ্তমান আমি এয়াৰপৰ্টত পালোহি। বৰ্তমান এইখনে এয়াৰপৰ্ট। তো আমি বেগ চেগবোৰ নমাই লওঁ। অলপ আগত আপোনালোকক দেখাব চেষ্টা কৰিম। আমি বৰ্তমান বেগ চেগবোৰ নমাই ল'লোঁ। আমি ভিতৰলৈ যাব চেষ্টা কৰিম। আমি বৰ্ডিং পাছৰ কাৰণে কি হয় কি নহয় আপোনালোকে ভালদৰে ভিডিঅ'টো চাই যাওক। সঁচাকৈ বেংগলোৰ এয়াৰপৰ্টখন আপোনালোকে কিমান ধুনীয়া, কিমান পৰিপাটি, কিমান ক্লিন কৰি ৰাখিছে আপোনালোকে চাওকচোন। কি সুন্দৰকৈ ৰাখিছে। একচুৱেলি কিবা গাৰ্ডেনবোৰ দেখিয়ে কিবা ভাল লাগিছে। আমি বৰ্তমান যেতিয়া গুৱাহাটীৰ পৰা আহিছিলোঁ, ইয়াৰ পিছৰ পৰা গুৱাহাটী আহোঁতে গুৱাহাটী এয়াৰপৰ্টখনৰ লগত কোনো তুলনা দিবই নোৱাৰি এই বেংগলোৰ এয়াৰপৰ্টৰ লগত। একচুৱেলি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয় না। তো ঠিক আছে, ব'লকচোন ভিডিঅ'টো আৰু অলপ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। এইবোৰ কি ধুনীয়াকৈ ৰাখিছে চাওকচোন, খুব ধুনীয়াকৈ সজাই ৰাখিছে। চাওকচোন আপোনালোকে কি সুন্দৰ। আৰু আপোনালোকে আৰু এটা বস্তু দেখাই আছোঁ। এই যে দেখিছে তাজ হোটেল, বেংগলোৰ এয়াৰপৰ্টৰ তাজ হোটেল দেখিছে চাগে আপোনালোকে নিশ্চয়। অলপ আমাৰ পৰা দূৰত আছে। এইখন হৈছে বেংগলোৰ এয়াৰপৰ্টৰ তাজ হোটেল। ব'লক এতিয়া আগবাঢ়ি যাওঁ, অলপ আগলৈ দেখাওঁ আপোনালোকক। আগলৈ দেখাব চেষ্টা কৰিম আপোনালোকক। এয়া দেখিছে, এইখন হৈছে বিখ্যাত বেংগলোৰ এয়াৰপৰ্ট। কি সুন্দৰ জেগা চাওকচোন আপোনালোকে। ইয়াত দেখিছে আপোনালোক খুব ধুনীয়াকৈ ৰখা হৈছে। একদম বিৰাট পৰিপাটি কৰি, মানে বিৰাট ক্লিন কৰি ৰখা হৈছে একচুৱেলি। এয়া ডিপাৰ্চাৰ। বৰ্তমান আমি বৰ্ডিং পাছবোৰ ক্লিয়াৰ কৰি লওঁগৈ। বৰ্ডিং পাছবোৰ লৈ আপুনি ভিতৰলৈ চেষ্টা কৰিম সোমাবলৈ। ব'লকচোন। একচুৱেলি আমি ভিতৰলৈ সোমাই আহিলোঁ। বৰ্ডিং পাছ আমি চেক কৰিলোঁ। আমি বৰ্ডিং পাছ ল'লোঁ, টিকেটো আমি নাম্বাৰ চিলেক্ট কৰিলোঁ। নাম্বাৰ দিলে আমাৰ তাতে এতিয়া আমাৰ টিকেট আহিব। আমি ভিতৰতে বহি আছোঁ। আমাৰ তাৰপিছত এই আমাৰ ফ্ৰণ্টৰ দুৱাৰখন খোলাব, বাছেদি আমাৰ ফ্লাইট বে নম্বৰ লৈ যাব। তো ব'লক আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাওক। বৰ্তমান আমাৰ ফ্লাইট আহি আছে বোলে, এনাউন্স কৰিছে আমি লাইনত লাগিব লাগে বোলে। তাৰপৰা ভিতৰ আপোনালোকক দেখাম, ঠিক আছে। তো ব'লক। এইয়া দেখিছে আমি ভিতৰত বৰ্তমান বাছত আছিলোঁ। বাছৰ পৰা আমি বাছত আহি আছোঁ। এইবোৰ দেখিছে বৰ্তমান এয়াৰফিল্ডত আমি। এইখন দেখিছে সৌখন ইণ্ডিগ' ফ্লাইট, এইখন ইণ্ডিগ', এয়াৰ এছিয়া, সম্পূৰ্ণভাৱে চাওক। আমি বাছতে বহি আছোঁ আপোনালোক। আমি যিমানখিনি আছে, এইখন দেখিছে এয়াৰ এছিয়া ফ্লাইট, সেইখন দেখিছে এয়াৰ এছিয়া ফ্লাইট। আমাৰ বাছখন লাহে লাহে ষ্টাৰ্ট কৰিছে আমাৰ বে নম্বৰলৈ যাবলৈ। ঠিক আছে, আপোনালোক ভালদৰে দেখাইছোঁ। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই যাওক। কিমান ফ্লাইট আছে আপোনালোকে চাব পাৰে, ঠিক আছে। এইখন কি ফ্লাইট জানো বাৰু বিশেষভাৱে। আমাৰ বে নম্বৰ হৈছে 42 লৈ যাব। এইখন হৈছে এয়াৰ ইণ্ডিয়া। বহুত ফ্লাইট পৰে ইয়াতে, বহুত ফ্লাইট লেণ্ডিং হয় ইয়াতে। বৰ্তমান আমি আহি পালোহি আমাৰ নিজৰ ফ্লাইটৰ ওচৰত। আমাৰ নিজৰ মানে নহয়, আমি যিখনত যাম সেইখন। আমি বৰ্তমান যাম একচুৱেলি এইখনত, স্পাইজেট ফ্লাইট, ঠিক আছে। আমি বৰ্তমান যাম এইখনতে। তো ব'লকচোন, আমি অলপ ওচৰৰ পৰা আমি দেখুৱাব চেষ্টা কৰিম আমাৰ ফ্লাইটখন। আমি বেগ চেগ উঠাই লওঁগৈ। চেক কৰি আছে টিকেটসমূহ। একচুৱেলি জীৱনত প্ৰথমবাৰৰ বাবে মই ফ্লাইট ট্ৰেভেলিং কৰিছোঁ। খুব ভালেই লাগিছে। আমি বৰ্তমান নিজৰ ছিটবোৰ ল'লোহি, আমি বহিলোঁ খুব ধুনীয়াকৈ। সকলোবোৰ পেচেঞ্জাৰ বহিছে। একচুৱেলি অলপ দেৰি পিছত আমাৰ মোবাইল ইউজ কৰিব দিয়া নহয়, আৰু মোবাইল বন্ধ কৰিব দিব, ফ্লাইট মোডত ৰাখিবলৈ দিব। তো ব'লকচোন, আজি আমি জাৰ্ণিটো ভালদৰে কৰোঁ। তো হেপী জাৰ্ণি সকলোলৈকে। আপোনালোকে আশীৰ্বাদ কৰিব। পুৰি 3 ঘণ্টা মূৰত বৰ্তমান বেংগলোৰ এয়াৰপৰ্টৰ পৰা ওপৰেদি আমি বৰ্তমান গুৱাহাটী এয়াৰপৰ্ট পাইছোঁহি। ইয়াত দেখিছে তলত আপোনাৰ ঘৰ দুৱাৰবোৰ। এয়া চিটি গুৱাহাটী পাইছোঁহি আমি। আমাৰ ফ্লাইট লেণ্ডিং হ'বলৈ হৈছে। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিলে আজি ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাবচোন। যদি লগতে ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব। তো আজিলৈ ব'লক, বাই বাই। জয় আই অসম, জয় হিন্দ।